মাই গড এনেকুৱা গৰম হ'লে কেনেকৈ হ'ব ভাই গুৱাহাটীত মানে এনেকুৱা গৰম মানে ফেনখনো নচলা হ'ল মিডুলটো ক'ত গ'লগৈ ধৰিব পৰা নাই অ' মিডুল ফেনখন নচলা হ'ল যে কাৰণটো কি চুইচটো মই টিপি দিছোঁ তুমি আহাচোন ফটকতে আহা মোৰ গৰম লাগি গৈছে মই আহি পাইছোঁহিয়ে নগাঁৱৰ পৰা ক'ত থাকা আকৌ তুমিহে জানা আৰু দেই ঠিক আছে মই আহি আছোঁ ৰ'ব অ' দা কি হ'ল কিয় ফেনটো চলা নাই যে চুইচখন টিপি চাইছিল নেকি বাৰু মই চুইচটো টিপি চাইছিলোঁ আকৌ অলপ আগতে বন্ধ কৰি থৈ গৈছোঁ এতিয়া কি হ'ল এতিয়া কি কোৱা তুমি কেনেকৈ ঠিক কোৱা এতিয়া গুৱাহাটী হেন জেগাত তুমি মিস্ত্ৰী পাবা ক'ত কোৱাচোন মানুহ গৰমত থাকিব পৰা নাই তুমি ফেনখন এনেকৈ কৰি দাদা ইমান কি টেনশ্যন লৈছে আপুনি আমাৰ এই ইয়াতে গুৱাহাটীত এটা এপছ আছে নহয় কি এপছ চাওঁ এপছটো চাওঁ কোনটো এইটো চাওক মিষ্ট্ৰি অনলাইন ষ্ট'ৰ বুলি আছে ক'ত যাব লাগিব ইয়াতে আপুনি কি লাগে আপোনাৰ ধৰক বুকিং কৰা কেনেকৈ এ চি অঁ কাৰ্পেণ্টাৰ ক্লিনিং ইলেক্ট্ৰিচিয়ান চব আছে এতিয়া ইলেক্ট্ৰিচিয়ানটো মাতা আহিব তাৰপিছত বুক নাও মাৰি দিলে ডেছক্ৰিপশ্যন সেইবিলাক বহাই দিয়াৰ পিছত কনফাৰ্ম কৰি দিলে মিস্ত্ৰী আহি যাব এতিয়া কনফাৰ্ম কৰা আৰু মিস্ত্ৰী মাতা মোৰ ফেন ভাল হ'ব লাগে তুমি কেনেকৈ মাতাটো তুমি জানা আহি যাব অলপ পিছতে আহি যাব ঠিক আছে 5 মিনিট ডিউৰেশ্যন দেখাইছে আহি যাব 5 মিনিট লাগিব তো 5 মিনিটত যদি আহে তো ভাল কথা ফেনখন ভাল হ'ব লাগে কথা নাই আৰু আজিকালি স্মাৰ্ট দুনিয়াত সকলো হৈ আছে দাদা ময়ে বুকিং কৰিছিলোঁ আহক খালি দাদা এই চাওক আহি গ'ল 5 মিনিটতে আপোনালোকে কিবা আই কাৰ্ড চাই কাৰ্ড লৈ পূৰা ঘূৰাই নেকি আমাৰ আই কাৰ্ড আছে অফিচৰ পৰা দিছে হয় নেকি তো আহকচোন আহক মোৰ ফেনখন চাই দিয়ক পটাপট আহক গৰম লাগিছে দাদা চাওক না ফেনটো কিমান টাইম লাগিব ভাল কৰোঁতে আপোনালোকক পে'মেণ্টটো অনলাইন কৰিলে হ'ব ন অনলাইন কৰিলে হ'ব কেছ কৰিলে হ'ব হয় নেকি ঠিক আছে ফেনখন আপুনি ঠিক কৰি দিয়কচোন চকীখন আনি দে মই চকীখন আনি দি আছোঁ মানে কিউ আৰ ক'ডত স্কেন কৰিলে মানে কি আপোনালোকক সহজতে পায় নেকি কিউ আৰ ক'ড কণ্ডেন্সাৰটো ভালে আছে তাৰটো ওলাই গৈছিল মই ঠিক কৰিছোঁ চুইচটো দেচোন চলিউশ্যন অ' বাপৰে বাপ থেংক ইউ দেই ৱেৰহে ছিগিছিলে নেকি ৱায়াৰ ছিঙি গৈছে কেইটকা দিব লাগিব এইটো আমাৰ বিলটো আপুনি অনলাইনত পাই যাব অনলাইনত পাম ন বিলটো অনলাইনত পাই থেংক ইউ দেই আপোনালোকে ইমানখিনি কাম কৰি দিয়াৰ বাবে ধন্যবাদ থাকিলে আৰু 5 মিনিটত যে আহি পালেহি অফিচটো এইটো নেকি এইটোৱে অফিচত অ'কে তেওঁ সম্পূৰ্ণকৈ উত্তৰটো দিব পৰা নাই ধৰক আপোনালোকৰ ইয়াত লিখা আছে মিস্ত্ৰী অনলাইন ষ্ট'ৰ আমাৰ কামবিলাক হ'ল ছাৰ্ভিচ আচ্ছা হয় আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ Okay. ধৰক আপোনাৰ ঘৰত ফেন এটা বেয়া হৈছে আপোনাৰ ঘৰত দৰ্জাৰ খিলি এটা লগাব পৰা নাই আপোনাৰ গেটৰ মানে এলড্ৰপটো ভাঙি গৈছে আচ্ছা গতিকে এইবিলাক কামৰ কাৰণে আমাৰ যিটো মিস্ত্ৰী অনলাইন ষ্ট'ৰ আছে এই মিস্ত্ৰী অনলাইন ষ্ট'ৰ এটা মানে এপছ হয় এপছত যাই ডাইৰেক্ট আপুনি বুকিং কৰিব পাৰে বুকিং কৰিলে তাতে আপুনি ৰেটটো পাই যাব যে কোনটো কামৰ কিমান মানে প্ৰাইচটো হয় অ'কে ধৰক আপোনাৰ ফেন এটা মানে খুলিবলৈ কিমান লাগে লগাওঁতে কিমান লাগে এ চি এটা ইনষ্টলত কিমান লাগে এ চি গেছ ফিলিঙত কিমান লাগে গোটেই বস্তুখিনি কি আছে আমাৰ এপছত মানে আপোনাৰ দিয়া আছে তাৰে পৰা আপুনি এপছৰ পৰা বুক কৰিলে মোটামুটি আপোনাৰ সময় বুজি সিহঁতে যাই কামখিনি কৰি দিয়া হয় অ'কে সেইটোৱে হ'ল আমাৰ মানে অনলাইন ষ্ট'ৰ ছাৰ্ভিচ হয় অ'কে গুৱাহাটীত এটা ৰুম আছে এতিয়া মোৰ ৰুমৰ ফেনখন বেয়া হ'ল এতিয়া মই ধৰি আছোঁ মিডুলে বেয়া কৰিলে তো একচুৱেলি সিয়ে বেয়া কৰিছে গোটেই ৰাতি শুই পেলাই গতিকে গোটেই ৰাতি শুবও লাগিব উজাগৰটো থাকিব নোৱাৰে গতিকে সি ফেনখন বেয়া কৰিলে সি ভালকৈ দিয়া দায়িত্বটো তাৰে হ'ল আৰু মোৰো কপালত আছিলে আৰু আপোনালোকৰো কপালত আছিলে যে এই ছিষ্টেমটোৰ কথা আপোনালোকে জানক যে মিস্ত্ৰী অনলাইন ছাৰ্ভিচ পোৱা যায় বুলি গতিকে মিডুলৰো ভুল নাই মোৰো ভুল নাই আৰু তেওঁলোকো মোৰ ঘৰলৈ আহিব লাগে ফেনখন বেয়া হোৱাৰ কাৰণে ধৰক গোটেই ছিষ্টেমটোৰ কথা আপোনালোকে আজি দেখা পালে বা বুজি পালে গতিকে গুৱাহাটীৰ ৰাইজসকলে পাব নে অসমৰ বিভিন্ন ৰাইজে পাব নাই বৰ্তমান যিটো ছাৰ্ভিচ আমাৰ গুৱাহাটী টাউন এৰিয়াৰ ভিতৰতে পাব গুৱাহাটীৰ মানে চেণ্টাৰৰ পৰা 30 কিলোমিটাৰ ৰেডিয়াছত যিমানখিনি আছে উত্তৰ গুৱাহাটী নহয় বাকী ইয়াৰ পৰা এয়াৰপৰ্টৰ পৰা খানাপাৰালৈকে যি আছে খানাপাৰা এইখিনি বস্তু মানে পাব আৰু তো খুব ধুনীয়া এটা তেওঁলোকে সুবিধা লৈ আহিছে যিটো সুবিধা হৈছে মিস্ত্ৰী অনলাইন ছাৰ্ভিচ আমাৰ ঘৰত ফেন এখন বেয়া হ'লে আমাৰ ঘৰত বৰ্ডৰ চুইচ এটা বেয়া হ'লে আমাৰ ঘৰত মটৰটো যদি অট'মেটিকলি বেয়া হয় আমাৰ ঘৰত যদি অট'মেটিকলি গ্ৰাইণ্ডাৰ মেচিনটো বেয়া হয় তেতিয়া কি হয় আমি দোকানলৈ দৌৰিব লাগে আজিৰ পৰা আপোনালোকে দৌৰিব নালাগে কাৰণ অনলাইন মিস্ত্ৰীৰ ছাৰ্ভিচ আহি গ'ল গতিকে আপোনালোকে গুৱাহাটীৰ যিসকল ৰাইজ তেওঁলোকৰ কাৰণে বেছি সুবিধা অসমৰ কাৰণে নহয় অনলি ফৰ গুৱাহাটী মেট্ৰ' এৰিয়াৰ কাৰণে গতিকে আপোনালোকৰ ঘৰত যদি কিবা যদি এনেধৰণৰ বস্তু যদি বেয়া হৈছে তৎক্ষণাত আপোনালোকে ছাৰ্ভিচ পাব আজিৰ পৰা ৱেৰিঙৰ কাম কৰিছে ৱেৰিঙত কিবা যদি ডিফল্ট হয় আমাৰ মিস্ত্ৰীয়ে যায় সেই কামখিনি কৰি দি আহিব মানে 30 দিনৰ এটা ৱাৰেণ্টি থাকে 30 দিনৰ হয় আৰু বাকী যিটো আপোনাৰ ধৰক কোনোবা পাৰ্টছ যেনেকুৱা ৰেগুলেটৰ হ'ল এইবিলাক যদি আপুনি চেঞ্জ কৰিব লাগে এইবিলাক যদি আপুনি আনি দিয়ে এজ এ মানে সেই কাষ্টমাৰে আনি দিয়ে তেনেহ'লে সেইটোৰ ৱাৰেণ্টি নাথাকে আমাৰ কোম্পানীৰ ফালৰ পৰা যদি আপুনি লগাই দিওঁ তেনেহ'লে তাৰ ৱাৰেণ্টিটো পাব
মানে কোম্পানী ফালৰ পৰা যদি প্ৰডাক্ট দিয়ে তেতিয়াহ'লে ৱাৰেণ্টি পিৰিয়ড পাব আৰু যদি গৃহস্থ হৈ আনি দিয়ে তেতিয়াহ'লে ৱাৰেণ্টি পিৰিয়ড নাপাব নাই সেইটো নাপায় কাৰণ সেইটো ঠিক আছে খুব ধুনীয়াকৈ আপোনালোকক ক্লিয়াৰিফিকেশ্যন কৰাৰ কাৰণে ভাল হৈছে কিয়নো হয়তো কেতিয়াবা আপোনালোকে প্ৰডাক্ট আনিলে সেই প্ৰডাক্টটো বেয়া হ'ল বেয়া হোৱাৰ পিছত আপোনালোকৰ ধৰক এতিয়া আপোনালোকে ভাবিব যে মিস্ত্ৰীয়ে ভাল লগাই থৈ গৈছে মিস্ত্ৰীয়ে ভৰিব লাগিব নহয় প্ৰডাক্টটো যদি আপোনালোকে আনে কোনো ৱাৰেণ্টি নাপায় যদি প্ৰডাক্টটো তেওঁলোকে যদি দিয়ে লগতে ছাৰ্ভিচো দিলে তেতিয়াহ'লে আপোনালোকে 1 মাহৰ এটা ৱাৰেণ্টি পিৰিয়ড পাব যিকোনো প্ৰডাক্ট লগালে ধৰক ৰেগুলেটাৰটো বেয়া হ'ল বা আপোনাৰ ছুইচটো বেয়া হ'ল বা আপুনি এটা কণ্ডেনচাৰ লগাইছে মেচিনটোত সেইটো বা কিবা কিবি ভিতৰত বহুত কিবা কিবি থাকে কিবা এটা বেয়া হ'ল সেইটো বিনিময়ত আপোনালোকক 1 মাহৰ ৱাৰেণ্টি পাব আপোনালোকে গুৱাহাটী ৰাইজৰ কাৰণে ইয়াতকৈ ভাল কথা কি হ'ব পাৰে ইমান ধুনীয়া ছাৰ্ভিচ এতিয়া যোগাযোগ কৰক এপছটো ইনষ্টল কৰক এপছটোৰ নাম কি আছিলে মোক কৈছিলে মিডিলা পাহৰি থাকিলোঁ মিস্ত্ৰী অনলাইন ষ্ট'ৰ হয় এইটো আপোনাৰ আমাৰ ৱেবছাইটো আছে প্লাছ মানে গুগল প্লে ষ্ট'ৰত যাই পাব তাৰে পৰা ইনষ্টল কৰিব পাৰিব